হেল্ল' এভৰিৱান, মই ভৈৰৱী আৰু এটা নতুন কবিতালৈ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আৰম্ভ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম সোণালী অনুভূতিবোৰ। কবিতাটি লিখি পঠাইছে মোলৈ কলিয়াবৰৰ পৰা বিশাল বৰুৱাই। তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আহক আজিৰ কবিতা সোণালী অনুভূতিবোৰ। এটা ভাল লগা অনুভূতি, আৰু সেয়া আছিল মাথো তোৰ বাবে। নাজানো সেয়া কি আছিল, প্ৰেম নে তোৰ প্ৰতি থকা ভাল লগাহে মাথো, নে তোক পোৱাৰ হেঁপাহ। আৰু জান, মোৰ বাবে সেয়া আছিল এটি সোণালী সপোন, যিটো মই ভাবিলেও কেতিয়াও বাস্তৱ নহয়। হাইস্কুলত পঢ়ি থকা দিনকেইটা বৰ মধুৰ আছিল। তোক চাবৰ বাবে সদায় যে বাটত অপেক্ষা কৰিছিলোঁ। মই ব্যাকুল হৈ পৰিছিলোঁ তোৰ বাবে। সেই দিনবোৰৰ সোণালী মুহূৰ্তবোৰ মোৰ ডায়েৰীৰ পৃষ্ঠাত বৰ সযতনে ৰাখিছোঁ। প্ৰতিটো পৃষ্ঠাত মাথো তোৰেই নাম। তোৰ ওঠৰ মিচিকীয়া হাঁহিটো মোৰ বৰ ভাল লাগে। আৰু তোক ভাল পাওঁ বাবে হয়তো হালধীয়া ৰংটো মোৰ প্ৰিয় হৈ পৰিছে। নাজানো কিয় মোৰ মনে কেৱল তোকেই বিচাৰি ফুৰে। হয়তো ইও এক বুজাব নোৱাৰা অনুভূতি। তোৰ হাঁহি, হালধীয়া ৰং আৰু সেই মিঠা আবেলিবোৰ তোৰ বাবে হয়তো ভাল লগা হৈছে।